Hello everyone, welcome back to my channel. আশা কৰোঁ সকলোৰে ভাল। আজি আপোনালোকৰ কাৰণে মই এটা সিম্পল গ্লেজ কেকৰ ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব বুলি আৰু ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেনেহ'লে বলক আজিৰ মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে মই এটা শুকান বাটি লৈছোঁ আৰু তিনিটা লৈছোঁ ৰুম টেম্পাৰেচাৰত থকা ডিম আৰু ডিমকেইটা বাটিটোত ভাঙি ল'ম। ডিমকেইটা ভাঙি লোৱাৰ পাছত মই এতিয়া লৈছোঁ এডাল ইলেক্ট্ৰিকেল ব্লেণ্ডাৰ আৰু ব্লেণ্ডাৰডালৰ সহায়ত ডিমখিনি ভালদৰে ফেটি ল'ম আৰু প্ৰথমতে অকণমান কম স্পীডত দি আৰু এতিয়া মই পুৰা ফুল স্পীডত দি ডিমখিনি ভালদৰে ফেটি ল'ম। ডিমখিনি ভালদৰে 4-5 মিনিটৰ কাৰণে ফেটি লোৱাৰ পাছত এতিয়া মই ইয়াতে এড কৰিছোঁ 1 কাপ চাহ খোৱা কাপৰ জোখাৰে পিচি লোৱা চেনি, যোনখিনি মই আগতীয়াকৈ পিচি থৈছিলোঁ আৰু এতিয়া এইখিনি ইয়াতে ভালদৰে দি প্ৰথমতে ব্লেণ্ডাৰৰ ছুইচটো অন নকৰাকৈ মই অকণমান লৰাই লৈছোঁ। তাৰ পাছতে এতিয়া ব্লেণ্ডাৰৰ ছুইচটো অন কৰি ভালদৰে এইখিনি ফেটি ল'ম আৰু এতিয়া মই ইয়াতে দিম ভেনিলা ইছেঞ্চ। আপোনালোকে যিকোনো ধৰণৰ ইছেঞ্চ ব্যৱহাৰ কৰিব পাৰে। ইয়াতে মই ভেনিলা ইছেঞ্চ দিছোঁ 1 চামুচ আৰু ইয়াতে মই এড কৰিছোঁ একেটা চাহ খোৱা কাপৰ জোখাৰেই 4/4 অংশমান ৰিফাইণ্ড অইল। আপোনালোকে ইচ্ছা কৰিলে ইয়াত বাটাৰো এড কৰিব পাৰে ৰিফাইনৰ সলনি, কিন্তু মই বাটাৰ ইউজ কৰা নাই, ৰিফাইণ্ড অইল কৰিছোঁ। যদিহে ইচ্ছা কৰে বাটাৰখিনি গলাই পিনি ইয়াতে দিব পাৰে, তেতিয়াও খুব ভাল হয়। যিহেতু আইচিং কেক বনাবৰ কাৰণে বেছি ৰিফাইণ্ড অইল ব্যৱহাৰ কৰা নহয়। আৰু এতিয়া এইখিনি গোটেইখিনি অকণমান ভালদৰে ফেটি ল'ম। এনেদৰে অকণমান ফেটি লোৱাৰ পাছত এতিয়া মই ইয়াতে দিম শুকান সামগ্ৰীখিনি। মই লৈছোঁ প্ৰথমতে 1.5 কাপ ময়দা, একেটা চাহ খোৱা কাপৰ জোখেৰে মই ময়দাখিনিও দি লৈছোঁ 1.5 কাপ ময়দা আৰু 1 পৰা 1.5 চামুচ আপোনালোকে পাৰে 1 পৰা 1.5 চামুচ বেকিং আৰু বেকিং ছ'ডাও ইউজ কৰিব পাৰে, কিন্তু মই ইউজ কৰা নাই। আৰু এতিয়া এইখিনি যিহেতু শুকান সামগ্ৰীখিনি দি লোৱাৰ পাছত সদায় এইখিনি লাহেকৈ ফেটিব লগা হয়। এতিয়া মই এইখিনি ভালদৰে ফেটি ল'ম আৰু আপোনালোকক দেখুৱাই থাকিম, চাই থাকক। যিহেতু কনচিষ্টেঞ্চিখিনি অকণমান টান টাইপ মানে ডাঠ টাইপৰ হৈ আছে, সেইকাৰণে মই ইয়াতে এড কৰিছোঁ 2 চামুচ গাখীৰ। আপোনালোকে গাখীৰৰ সলনি পানীও ব্যৱহাৰ কৰিব পাৰে। যদিহে গাখীৰ নাথাকে তেতিয়া পানী ব্যৱহাৰ কৰিব আৰু এইখিনি অকণমান ফেটি লোৱাৰ পাছত এতিয়া মই মানে দিব পৰা হ'ব আৰু এতিয়া এইখিনি ফেটি লোৱা হৈ গ'ল। এতিয়া মই কেকৰ বাতিটো ৰেডি কৰি ল'ম আৰু এইটো লৈছোঁ মই ½ কেজি কেক বনাবৰ কাৰণে যিটো বাতি ব্যৱহাৰ কৰা হয় সেই বাতিটো লৈছোঁ আৰু তাতে অকণমান তেল লগাই লৈছোঁ। তেলৰ ওপৰত মই এখন কাগজ, যিহেতু মোৰ ওচৰত বাটাৰ পেপাৰ নাছিল সেইকাৰণে এখন কাগজ দি দিছোঁ। তাৰ ওপৰতো অকণমান তেল লগাই এইখিনি আকৌ ভালদৰে এনেদৰে লগাই ল'ম। বাতিটোৰ চাৰিওকাষে ভালদৰে তেল লগাই হোৱাৰ পিছত ইয়াত এতিয়া মই গোটেইখিনি দি দিম।
আৰু এনেদৰে বাতিটোত ষ্টাফিংখিনি দিয়াৰ পাছত এতিয়া মই এখন কেৰাহী গৰম কৰি লৈছোঁ আৰু গৰম কেৰাহীখনৰ ওপৰত এডাল ষ্টেণ্ড পাতি লৈছোঁ আৰু ষ্টেণ্ডডালৰ ওপৰত মই এতিয়া বাতিটো এনেদৰে বহুৱাই দিছোঁ আৰু বাতিটো কেৰাহীত দিয়াৰ আগত দুবাৰমান থপথপাই লৈছোঁ যাতে ইয়াৰ ওপৰত যিখিনি এয়াৰ বাবলছ ওলাই আহে সেইখিনি ওলাব নাপায় আৰু এতিয়া মই ঢাকন লগাই দিছোঁ আৰু এইফালে মোৰ কেক মানে হৈ গ'ল আৰু মই এতিয়া বনাই ল'ম চেনিৰ চিৰাপখিনি যিহেতু কেকৰ আইচিং কৰাৰ সময়ত আমাক প্ৰয়োজন হ'ব চেনিৰ চিৰাপ মই লৈছোঁ 4 চামুচ চেনি আৰু চেনিখিনি অকণমান পানী লৈছোঁ আপোনালোকে ইচ্ছা কৰিলে গৰম পানীও ল'ব পাৰে অথবা ঠাণ্ডা পানীও ল'ব পাৰে পানীখিনি দি ভালদৰে লৰাই চেনিখিনি মিক্স হোৱালৈকে লৰাই ল'ব লাগিব চাব যাতে চেনিৰ পানীখিনি ডাঠ হয় আৰু এতিয়া কেকটো ঠাণ্ডা হোৱালৈকে মই ক্ৰীমখিনি হুইপ কৰি ল'ম ক্ৰীমৰ কাৰণে মই লৈছোঁ ডিলাইটৰ যোনটো হুইপ ক্ৰীম হয় সেইটো লৈছোঁ আৰু আপোনালোকে যিকোনো ধৰণৰ হুইপ ক্ৰীম ব্যৱহাৰ কৰিব পাৰে যোনটো চাহ খোৱা কাপ লৈছিলোঁ সেইটো কাপৰ জোখাৰে 2 কাপ মই ক্ৰীম লৈ পিনি হুইপ কৰি ল'ম আপোনালোকে ইচ্ছা কৰিলে 2 কাপতকৈ বেছিও বা কমো ল'ব পাৰে যিমানটো জোখৰ কেকটো বনোৱা যায় সেই হিচাপতে ক্ৰীমখিনি ল'ব লাগে আৰু ক্ৰীমখিনি হুইপ কৰিবৰ কাৰণে মই ব্যৱহাৰ কৰি আছোঁ এডাল ইলেক্ট্ৰিকেল ব্লেণ্ডাৰ আৰু প্ৰথমতে অকণমান কম স্পীডত ক্ৰীমখিনি হুইপ কৰি লৈছোঁ তাৰ পাছত 2-3 মিনিটৰ কাৰণে কম স্পীডতে হুইপ কৰি লৈ তাৰপিছত আকৌ পুৰা ফুল স্পীডত দি ভালদৰে ক্ৰীমখিনি হুইপ কৰি ল'ম আৰু দেখিছে এতিয়া মোৰ ক্ৰীমখিনি প্ৰায় হুইপ কৰি লোৱা হৈ গৈছে যিহেতু এনেদৰে টানি দিলে জোং এডালৰ দৰে ওপৰলৈ উঠি আহিছে আৰু মই এতিয়া কেকটো ঠাণ্ডা হৈ গৈছে কেকটো কাটি ল'ম আৰু মই এডাল সূতাৰ সহায়ত কেকটো কাটি ল'ম আপোনালোকে চুৰি বা কেক এনেদৰে কাটিবলৈ ব্যৱহাৰ কৰা যোনখন চুৰি পায় সেইখনো ইউজ কৰিব পাৰে কিন্তু যিহেতু মই সূতাৰে কাটি কমফৰ্ট ফিল কৰোঁ সেইকাৰণে সূতাৰে কাটি লৈছোঁ আৰু মোৰ কেকটো কাটি লোৱা হৈ গ'ল আৰু এতিয়া মই এখন কেক বৰ্ড লৈছোঁ কেক বৰ্ডখনৰ ওপৰত অকণমান ক্ৰীম মই এনেদৰে লগাই লৈছোঁ যিহেতু মই আধা কেজি কেক বনাই আছোঁ কিন্তু মই ব্যৱহাৰ কৰিছোঁ এখন 1 কেজিৰ কেক বৰ্ড আৰু এতিয়া মই কেকটোৰ ওপৰত ভালদৰে চুগাৰ চিৰাপখিনি লগাই ল'ম আৰু চুগাৰ চিৰাপখিনি লগাই লোৱাৰ পাছত ইয়াৰ ওপৰত মই ক্ৰীমখিনি এনেদৰে দি পেলেট নাইফৰ সহায়ত ভালদৰে এনেদৰে সমান কৰি ল'ম যদিহে এনেদৰে কৰিবলৈ অলপ অসুবিধা হয় তেতিয়াহ'লে পাইপিং বেগত ভৰাই লৈ ক্ৰীমখিনি এনেদৰে ইউজ কৰিব পাৰে তেতিয়া অলপ সুবিধা হয় যিহেতু মই কেক বনোৱাৰ ক্ষেত্ৰত এগৰাকী বিগিনাৰহে সেইকাৰণে বৰ বেছি হাতখন এতিয়ালৈকে অহাগে নাই সেইকাৰণে ভিতৰৰ অংশবোৰ এনেদৰে মানে বেছি সমান নোহোৱাকৈ এৰি দিছোঁ আৰু এতিয়া মই ইয়াত ব্যৱহাৰ কৰিছোঁ চেৰি আপোনালোকে ইচ্ছা কৰিলে মাৰ্কেটত কিনিবলৈ পোৱা যিকোনো ধৰণৰ ক্ৰাছো ব্যৱহাৰ কৰিব পাৰে কিন্তু মই কৰা নাই আৰু এতিয়া দেখিছে মোৰ কেকটো হৈ গ'ল যিহেতু মোৰ অলপ লৰালৰিকৈ কেকটো বনাবলগীয়া হৈছিল সেইকাৰণে বৰ বিশেষ তেনেকৈ আপোনালোকক দেখুওৱা নহ'ল লৰালৰিকৈ কৰিব লগা হ'ল আৰু বৰ বিশেষ সমানো কৰিব পৰা নহ'ল কেকটো সেইকাৰণে মই এডাল ব্ৰাছৰ সহায়ত চাৰিওফালটো এনেদৰে ডিজাইন কৰি লৈছোঁ আৰু যিহেতু মই ক্ৰীম কৰিছিলোঁ 2 কাপ হুইপ অকণমান কম হৈ গ'ল সেইকাৰণেও অলপ এনেকৈ মিলাব লগা হ'ল আৰু এতিয়া মই লৈছোঁ গ্লেজ যোনখিনি মই মাৰ্কেটৰ পৰা সহজে কিনিব পায়ে যায় গ্লেজ 2 চামুচ ব্যৱহাৰ কৰিছোঁ আৰু তাতে মই দিছোঁ ৰেড ফুড কালাৰ আৰু এইখিনি ভালদৰে এনেদৰে মিক্স কৰি লৈ এটা পাইপিং বেগত ভৰাই ল'ম
মই যিহেতু গ্লেছখিনি ৰেডি কৰি লোৱালৈকে কেকটো ফ্ৰিজত ৰাখি দিছিলোঁ। আইচিং কৰাৰ পাছত কেকটো 5 মিনিটমানৰ কাৰণে হ'লেও ফ্ৰিজত থোৱাটো জৰুৰী হয়। আৰু এতিয়া মই এইখিনি পিংক কালাৰৰ গ্লেজ ইয়াৰ ওপৰত প্ৰথমে চাৰিওফালে দি লৈছোঁ, তাৰ পাছত মাজতো দি ল'ম। আপোনালোকে নিজৰ ইচ্ছা অনুসৰি যিকোনো ধৰণে বা যিকোনো ষ্টাইলত দিব পাৰে। আৰু একেদৰে মই ব্লু কালাৰৰ গ্লেছখিনিও এটা পাইপিং বেগত ভৰাই ল'ম। আৰু এতিয়া মোৰ ইয়াৰে দুইটা ছাইড ডিজাইন কৰি লোৱা হৈ গ'ল। আৰু মই লৈছোঁ এটা 2D নজেলটো পাইপিং বেগত ভৰাই অলপমান হুইপ ক্ৰীম লৈ ইয়াৰ কেকৰ মানে ওপৰৰ ভাগটো ডিজাইন কৰিম বুলি ভাবিছোঁ। তো ব'লক। আৰু ফাইনেলি মোৰ কেক হৈ গ'ল ৰেডি। তো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব।